জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম আমি জুবিনক ন্যায় দিয়াম আজি মই বহুত আত্মবিশ্বাসী যোৱাকালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয় এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম যে জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম আমি জুবিনক ন্যায় দিয়াম নমস্কাৰ বেয়া খবৰ ক'বলৈ লাগিব আমাৰ সকলো মৰমৰ জুবিন গাৰ্গৰ জুবিনদাৰ পত্নী গৰিমা বৌৰ হঠাৎ অসুস্থ হৈ পৰিছে এতিয়া মাত্ৰ হস্পিটেল আছে বুলি কৈ নিউজৰ ভিতৰত আমি শুনা পালো ঠিক তেনেদৰে সকলোৱে প্ৰাৰ্থনা কৰিব যে আমাৰ গৰিমা বৌ অতি সোনকালে যে ভাল হয় আৰু ঘৰৰ ভিতৰলৈ অতি সোনকালে আহিব পাৰে এতিয়া নিউজত কোৱা মতে কাকো হস্পিটেললৈ দিগদাৰ দিব দিয়া নাই মানে ইমান এনেকুৱা ফিৰ দিব দিয়া নাই মানে অসুস্থ হৈ পৰিছে একো সিৰিয়াসলি হোৱা নাই আৰু ইফালে আমাৰ জুবিনদাৰ টেনচন মানে জুবিনদাৰ ন্যায়ৰ বাবে আৰু কিমান যে কষ্ট কৰিলে আমাৰ গৰিমা বৌ অতি দুখেৰে হলেও আমাৰ ৰাইজৰ ৰজা সকলৰ আগত অতি সুন্দৰকৈ যেটো প্ৰাৰ্থনা কৰি আছে জুবিনদাৰ কাৰণে হেতু ধন্যবাদ জনাব লাগিব আমাৰ গৰিমা বৌক অতি সোনকালে ভাল হৈ আহক হস্পিটেলৰ পৰা এটো প্ৰাৰ্থনা কৰিলো খিনিয়ে জনালো এতিয়া নিউজটো চাই লব নিউজটো হ'ব আমাৰ মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ডৰ বাবে কি কথা ক'লে আপোনালোকে নিউজত চাই লব আৰু ৰৈ বিনালে ফিল্মটো মুক্তি যে হ'ল চালে সকলোৱে চালে আৰু ভাল লাগিলে আৰু কি কথা ক'লে চাই জীৱনৰ জুবিনদাৰ লগত কিছু মিলি থকা কথা বা কিছু মিলি থকা ঘটনাটোৰ লগত কি কথা ক'লে ককা বা আইতা আপোনালোকে চাই ল'ব আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কথা ক'লে হত্যাকাণ্ডৰ বাবে আপোনালোকে চাই ল'ব ডিসেম্বৰৰ 8 তাৰিখে হ'ব এই কথাষাৰ পৰা ক্লিয়াৰ হৈ যাব আপোনালোকে চাই ল'ব প্ৰথমে মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHA লৈকে লিখিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া না অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই-এজন সাংবাদিক গৈছিল কিন্তু দুই-এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHA লৈকে লিখিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া না অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই-এজন সাংবাদিক গৈছিল কিন্তু দুই-এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই 25 নৱেম্বৰত আমি
বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। চাই আছে কেনেকুৱা লাগিছে কি ক'ম আৰু মানে বহুত বেয়াও লাগিছে আৰু নেদেখিম, কিন্তু চাই বিৰাট ভাল লাগিছে। মানে চিনেমাখন কমপ্লিট তাৰমানে এটা নতুন মানে বাৰ্তা দিয়াৰ নিচিনা হৈছে। এনেকুৱা চিনেমা আগতে মানে দেখা নাই আৰু বহুত ভাল লাগিছে। জুবিনদাৰ চিনেমাখনৰ পৰা বিভিন্ন বাৰ্তা দিছে, গছ ফুল নিচিঙুৱাই হওক বা বিভিন্ন ধৰণৰ মানুহে মানুহক ভাল পাব লাগে, এনে প্ৰতিটো কথা শিকাই থৈ গৈছে। তেখেতৰ মানে যিখিনি তেওঁৰ লাইফত যিখিনি আছিল সেই গোটেইখিনিয়ে মানে তেওঁ উপস্থাপন কৰিছে আৰু ষ্টেপ বাই ষ্টেপ প্ৰত্যেকটোৱে কেনেকৈ গানত কেনেকৈ আহিছে, শিশুকালত কেনেকৈ এডমিশ্যনটো লৈছিল, কেনেকৈ আহিছে, গোটেইখিনি মানে লাহে লাহে আহি গৈছে। এতিয়া লাষ্ট ষ্টেজটো চাম বাৰু, বিৰতিৰ আগৰখিনি মই কৈছোঁ আৰু ভাল লাগিছে আৰু খুব মানে তো কি ক'ম আৰু ন্যায়টো পাব লাগে আৰু তেখেতে, আৰু সেইটোৱে কথা আৰু নিশ্চিতভাৱে প্ৰতিগৰাকী অনুৰাগীয়ে আজিও ন্যায় ৰেখাত ৰৈ আছে, কাৰণ জুবিন দা অবিহনে যে কোনো কথা সম্ভৱ নহয়। সেইগৰাকী মহান ব্যক্তিৰ ঈশ্বৰস্বৰূপী ব্যক্তিৰ যিখন অন্তিমখন ছবি, এই অন্তিমখন ছবি চাবৰ কাৰণে প্ৰত্যেকগৰাকী অনুৰাগী অপেক্ষাত ৰৈ আছে আৰু আজি তেওঁলোকে চিনেমাখন চাই আৱেগিক হৈ বাইদেউ ৰৈ বিনালে চাই আছে, কেনেকুৱা পাইছে? বহুত ভাল লাগিছে। হয়, জুবিনদাৰ প্ৰথম তাৰমানে এইখনে একদম আন্তৰিকতাৰে ল'ব লগা চিনেমা, ৰাইজে সকলোৱে আঁকোৱালি লওক, এইটো বহুত ভাল লাগিছে। সকলোৱে চাওক, ওলাই আহক। জুবিনদাৰ ভাষাৰে বুজাব নোৱাৰো এইটো কথা। এইটোভাৱে তেওঁলোকে ভাষাহীন হৈ পৰিছে, প্ৰত্যেকগৰাকী অনুৰাগী আৱেগিক হৈ পৰিছে, কিয়নো প্ৰত্যেকগৰাকী অনুৰাগীৰ হৃদয়ত জুবিন দা আছে আৰু সেইগৰাকী মহান ব্যক্তিৰ যি অন্তিমখন ছবি আৰু অন্তিমখন ছবি চাবৰ কাৰণে এনেদৰে চিনেমাগৃহত ভিৰ কৰা দেখা পোৱা গৈছে। প্ৰত্যেকগৰাকী অনুৰাগীয়ে তেওঁলোকে হিলদোল ভাঙি আহিছে আৰু তেওঁলোকে চাইছে কণ শিশুৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী। দাদা, জুবিন দাৰ অন্তিমখন ছবি চাই আছে, কেনেকুৱা পাইছে? হয়, খুব ভাল লাগিছে। এনেকুৱা লাগিছে যেন তেওঁ আকৌ এবাৰ লগ পালোঁ। ইণ্টাৰভিউ লৈছে, আগৰখিনি চোৱাৰ পিছত আৰু অলপ চাগে আৱেগিক হ'ম চোৱাৰ পিছত। ধন্যবাদ। নিশ্চিতভাৱে প্ৰতিগৰাকী অনুৰাগী ভালেই লাগিছে এতিয়ালৈকে চাই পেলাই, আৰু জুবিনদাৰ লাষ্ট চিনেমা বুলি আহিছোঁ আমি সকলোৱে, ভাল লাগিছে, ইম'চনেলো হৈছোঁ অলপ। আৰু জুবিনদাৰ শেষৰখন ছবি আৱেগিক হৈ পৰিছে প্ৰতিগৰাকী, আপোনাকো দেখা পোৱা গৈছে। হয়, আমি একচুৱেলি প্ৰথম কথাটো জুবিনদাৰ যিটো টেলেণ্ট এইটোতো পূৰা বিশ্বাস আছিলে কি বহুত এখন ভাল মুভি হ'ব, আৰু 2 নম্বৰ কথা জুবিনদাক শেষ শ্ৰদ্ধাঞ্জলি হিচাপেও ইয়াত চাবলৈ আহিছোঁ। তো এটা মিক্সড ইম'শ্যন, বোথ মানে জুবিনদাৰ ওপৰত বিশ্বাস আছে এই ফিল্মখন বহুত ভাল হ'ব, আৰু 2 নম্বৰ কথা জুবিনদাক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে এই দুটা কথা মিলাই পেলাই আমি আজি আহিছোঁ ইয়াত। নিশ্চিতভাৱে প্ৰতিগৰাকী অনুৰাগীয়ে জুবিনদাৰ এই শেষৰখন ছবি চাবৰ কাৰণে অপেক্ষা কৰিছে, আৰু অপেক্ষাৰ শেষত প্ৰতিগৰাকী অনুৰাগী আৱেগিক হৈ পৰিছে এগৰাকী দাদা। গতিকে দেখা পোৱা গৈছে এনেকৈ মেট্ৰিক্স চিনেমা হলত প্ৰতিগৰাকী অনুৰাগী আৱেগিক হৈ আছে, আৰু প্ৰতিগৰাকী অনুৰাগীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে ঠিক আছে বন্ধুসকল, নিউজটো দেখা পালে আপোনালোকে আৰু কমেণ্ট কৰি জনাব আপোনালোকে ৰৈ বিনালে মুভিটো চালানে আৰু ভাল লাগিলনে, আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট আপডেট লগ পাম। ধন্যবাদ, বাই বাই।